হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। তো এয়া দেখিছে আজি মই কি বনালোঁ। এয়া হ'ল পনীৰ পাতৰি। আপোনালোকে পনীৰ পাতত দি খাই পাইছেনে বাৰু? তো মই আজি প্ৰথমবাৰ বনালোঁ। পানীলাওৰ পাতত পনীৰ পাতৰি বনালোঁ। ইয়াতে দিয়া হৈছে তিল, ক'লা সৰিয়হ, কাজু বাদাম, চীনাবাদাম, আদা, কেঁচা জলকীয়া এইবিলাক পিচি পেলাই এটা পেষ্ট বনোৱা হৈছিলে। আৰু তাতে কেঁচা মিঠাতেল আৰু নিমখ, হালধি, ধনিয়া এইবিলাক সানি পাতত দি পেলাই টোপোলা বান্ধি পেলাই এনেকৈ বনাই দিলোঁ আজি ৰাতিপুৱাই। সোনকালে মানে বনাব লগা হ'ল। এয়া দেখিছে, ইয়াৰ এক্সপ্ৰেশ্যন খাই লৈ ইমান মজা হৈছে কৈ আছে, ভাল লাগিছে বোলে খাই। মই কিন্তু আজি প্ৰথমবাৰে বনাইছোঁ দেই। তো নেক্সটবাৰ বনালে আপোনালোকক ভালকৈ দেখুৱাম। আৰু এই যে পাতটো কিন্তু পেলাই দিব নালাগে, পাতটো সানি খাব পাৰি, কাৰণ এইটো পানীলাওৰ পাত। ধুই ধাই ধুনীয়াকৈ লৈছোঁ, বনাইছোঁ আৰু তেলতহে ভাজিছোঁ, সিজাইছোঁ। অকণমান তেল দি পেলাই এয়া দেখিছেনে বহাই দিছোঁ। বেছি তেল নালাগে, অকণমান তেল দি পেলাই এনেকৈ ঢাকি দি থ'ব লাগে, ধুনীয়াকৈ হৈ যায়। তো আপোনালোকৰ পনীৰ পাতৰিৰ ভিডিঅ'টো চাই কেনে পালে ক'ব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। সকলোৱে ভালে থাকক, সুস্থ থাকক।